সুপ্রভাত বন্ধুসকল, আপোনালোক সকলোকে মোৰ এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি যাম এখন ঠাইলৈ ঘূৰিবলৈ। মানে ক'ত যাম, কিয় যাম, কি উদ্দেশ্যত যাম, আপোনালোকক সকলো তাতে গৈ পেলাই কৈ আছোঁ। সেই ঠাইলৈ যোৱাৰ পিছত আপোনালোকক জনাই আছোঁ। চ' বন্ধুসকল, ভিডিঅ'টি আৰম্ভ কৰাৰ আগত আপোনালোকক এটা কথা কৈ লৈছোঁ যে আপোনালোক যদিহে মোৰ চেনেলত নতুন তেন্তে মোৰ এই ভিডিঅ'ৰ তলত থকা ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বটন এবাৰ টিপি দিয়ক, যাতে মোৰ প্ৰতিটো ভিডিঅ'ৰ নতুন নতুন আপডেট আপোনালোকে সময়মতে লাভ কৰি থাকিব। চ' বন্ধুসকল, সময় অপচয় নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। A few moments later. চ' বন্ধুসকল, এতিয়া সময় হৈছে 9টা আৰু মই গা পা ধুই মেলি একদম ৰেডি হৈ ওলাই আহিছোঁ। আৰু কোন ঠাইলৈ যাম সেইটো এতিয়ালৈকে আপোনালোকক কোৱা নাই, কিন্তু মই কৈছোঁ যে তেজপুৰ অভিমুখে যাম। চ' বন্ধুসকল, ভিডিঅ'টি হ'ব ধামাকা, আপোনালোকে শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ শেষলৈকে আপোনালোকে চাই থাকক। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু এইখন বাছত যাম আমি, বাছ আহি ৰেডি হৈ আছে। চ' বলক বলক। আৰু এই আমি বিশ্বনাথ চাৰিআলি আহি পাইছোঁ। আৰু এই বিশ্বনাথ চাৰিআলিত অকণমান সময় ৰখি মেলি আমি আমাৰ যাত্ৰা আগুৱাই লৈ গৈছোঁ। বৰ্তমান মই বাছেৰে তেজপুৰৰ অভিমুখে গৈ আছোঁ। এখন ধুনীয়া ঠাইলৈ গৈ আছোঁ। ক'ত গৈ আছোঁ আপোনালোকক দেখুৱাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টি শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক আৰু ধুনীয়া ঠাই দেখুৱাম। এয়া আমিবোৰ আহি পালোঁ বালিপাৰা, আৰু বালিপাৰাৰ পৰা আমি ৰঙাপাৰাৰ অভিমুখে সোমাই গৈছোঁ। চ' বন্ধুসকল, আমিবোৰ আহি পালোঁ ৰঙাপাৰা, আৰু ৰঙাপাৰাৰ পৰা আমি আগুৱাই গৈছোঁ। আগলৈ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টি। ৰঙাপাৰাৰ পৰা মিছামাৰী পোৱাৰ পিছত বিশাল ব্যাসাৰ্ধৰ আৰ্মি কেম্প দেখিবলৈ পালোঁ, মানে ভাৰতীয় সেনাৰ কেম্প। চাওক ৰাস্তাৰ পৰা কি ধুনীয়া দেখি এই কেম্পখন। সেনাৰ কথা এইদৰে মনত পৰিলে কিবা মনত প্ৰাউড ফিল হয়। সেয়ে কৈয়ে পেলালোঁ, জয় হিন্দ। এইখিনিতে ককা এজনক ৰাস্তাত লগ পাই কিছু সময় ককাৰ লগত ধেমালি কৰিলোঁ আমি। নাই থাকা আংখো লাভগন না গমই আংখো লাভগন না। নমস্কাৰ। অসমীয়া এটা অসমীয়া আকৌ অসমীয়া। তাতে নবৈ আছিল চিৰেনেৰে কৰি ঐ দৌৰ পতি ঐ লাৰ না কেন কৰে গাভৰু ঐ গামোচা মনি দিল ঐ গামোচা ববলৈ মোৰ না। আকৌ নেপালী এতিয়া নেপালীটো গাব, নেপালীটো মনত নাই কিমানো গাম মই। 2000 years later. বন্ধুসকল, ফাইনেলি মই আহি পাইছোঁ তেজপুৰৰ মিছামাৰীলৈ, মানে বালিপাৰাৰ পৰা ভিতৰত সোমাই আহি ৰঙাপাৰা, আৰু ৰঙাপাৰাৰ পৰা কিছু দূৰ ভিতৰত মিছামাৰী বুলি এখন ঠাইত আহিছোঁ। আৰু এখন বিয়াৰ বাবে আহিছিলোঁ বন্ধুসকল। আৰু বিয়াৰ দৃশ্য আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ বিয়াৰ দৃশ্য সদায় ব্লগত দেখাই থকা হৈছে কাৰণে আজি বিয়াৰ দৃশ্য নেদেখাওঁ। সেয়ে মই অলপ আগুৱাই আহিছোঁ, নাহৰণি বুলি এখন ঠাইলৈ আহিছোঁ। এই নাহৰণি বুলি ঠাইৰ ওচৰত এখন ডাঙৰ ফৰেষ্ট আছে, ফৰেষ্ট। আৰু সেই ফৰেষ্টৰ ভিতৰত আহি মই উপস্থিত হৈছোঁ, আৰু আপোনালোকক সেই ফৰেষ্টৰ ভিতৰৰ দৃশ্য দেখাই গৈ থাকিম। আৰু সেইটো সৰু লেংলেঙীয়া পথেৰে মই আগুৱাই যাওঁ ভিতৰত, জংঘলৰ ভিতৰত।
এই জংঘলৰ ভিতৰে মই গৈ আছোঁ চাওক কি ওলাই ঠিক নাই মোৰ লগত অহা লগৰীয়াবোৰ আগুৱাই গৈছে মই পিছত থাকি গৈছোঁ চ' মই আগত গৈ আছোঁ এই জংঘলৰ ভিতৰত চাওক চাৰিওপিনে কেৱল জংঘল আৰু জংঘল চাওক জংঘলেৰে ভৰিপূৰ্ণ ঠাই One eternity later. এই ফৰেষ্টৰ মাজেৰে গৈ আছোঁ আৰু এটা নলা পাইছোঁ চাওক আৰু এই নলাৰ পৰা আৰু আগুৱাই যাওঁ আগত কি দেখিবলৈ পাওঁ আপোনালোক দেখুৱাই আছোঁ যথেষ্ট ৰিক্সি হয় ৰাস্তাটো তথাপিও যত্ন কৰিছোঁ আমি আগলৈ দেখুৱাই গৈ থাকিম A few moments later. আৰু আহি প্ৰায় 2 কিলোমিটাৰমান ভিতৰত সোমাই আহিছোঁ জংঘলৰ ঘন জংঘলৰ ভিতৰত আৰু এইখিনি ঠাইত অকণমান ৰেষ্ট লৈ লৈছোঁ এয়া চাওক মোৰ লগত অহা লগৰীয়া ভাইটিহঁত আৰু আমি ইয়াত অকণমান সময় ৰেষ্ট লৈ লৈছোঁ আৰু তেওঁলোকে কি কয় তেওঁলোকৰ পৰা জানিব বিচাৰিম কেনেকৈ লাগিছে জংঘলৰ ভিতৰত সোমাই গৈয়ে আছোঁ এতিয়া যাওঁ আগলৈকে কেনেকুৱা লাগিব আমি আপোনালোকক দেখাই থাকিম লগটো আৰু ভাল লাগিছে আৰু পৰিৱেশটো চাৰিওপিনে ভাল লাগিছে আৰু আমাৰ লগত আৰু দুজন সংযোজন হৈছে এয়া চাওক ৰাজেন আৰু ৰমেশ এই আগৰ গ্ৰুপকেইটা এইকেইটা আৰু এই নতুনকৈ দুজন সংযোজন হৈছে এয়া ৰমেশ আৰু সেয়া ৰাজেন कहाँ से आते हैं চ' আগুৱাই যাওঁ আমি জংঘলৰ ভিতৰত A few moments later. আৰু জংঘলৰ মাজেৰে আমিবোৰ গৈ আছোঁ হঠাৎ শুনিলোঁ হাতীৰ মাত আৰু মাৰিলোঁ দৌৰে চ' বন্ধুসকল ভিডিঅ'টি আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই নিশ্চয়কৈ ভাল পাইছে আৰু যদি ভাল পাইছে তেন্তে মোৰ এই ভিডিঅ'টি লাইক শ্বেয়াৰ আৰু চেনেলৰ তলত থকা ছাবস্ক্ৰাইব বটন এবাৰ টিপি দিয়ক যাতে মোৰ প্ৰতিটো ভিডিঅ'ৰ নতুন আপডেট আপোনালোকে সময়মতে লাভ কৰি থাকিব চ' আজিলৈ ধন্যবাদ জয় আই অসম